বন্ধু বান্ধৱীসকল, আজি নতুন এটা ৰেচিপি বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। মাছ, ঢেকীয়া, আলু আৰু বিলাহী। গতিকে আমি প্ৰথমতে কি কৰিম, মাছখিনি ফ্ৰাই কৰি লোৱাৰ পিছত ঢেকীয়া, বিলাহী আৰু আলুখিনি নিৰ্দিষ্ট চাইজত আমি কাটি থৈছিলোঁ, সেইখিনি আমি কি কৰিম, আকৌ মাছ ভজাৰ তেলতে আমি কি কৰিম, কেইটামান পাঁচফোৰণ দিম। তাৰপিছতে পিঁয়াজ দি পেলাই অলপ পাঁচফোৰণ আৰু পিঁয়াজখিনি অকণ ভাজি হোৱাৰ পিছতে আমি কি কৰিম, যিখিনি আমি আলু, ঢেকীয়া আৰু বিলাহী কাটি থৈছিলোঁ, সেইখিনি আমি তাতে কি কৰিম, দি দিম। দি পেলাই অকণমান ভাজি ল'ম। ভাজি লোৱাৰ আগত আমি নিৰ্দিষ্ট পৰিমাণৰ নিমখ আৰু হালধি আমি দিম, কাৰণ বেছি হালধি নিমখ হ'লেও কি হ'ব, খাব পৰা নাযাব। গতিকে নিৰ্দিষ্ট জোখৰ আমি হালধি নিমখ দি পেলাই আমি কি কৰিম, তাকে ভাজিম। যিহেতু ঢেকীয়াত অলপ পানী ওলাব, গতিকে আমি কি কৰিম, পানী তাত নিদিম। আমি চিমত দি পেলাই আমি কি কৰিম, ঢাকনি মাৰি পেলাই আমি ঢেকীয়া, আলু আৰু বিলাহীখিনি আমি ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত আমি কি কৰিম, ধুনীয়াকৈ ঢাকনি মাৰি চিমত দি পেলাই আমি ঢাকনি মাৰি থৈ দিম। থৈ দিয়াৰ পিছত আমি যেতিয়া অলপ সিজিবলৈ ধৰিব, দেখিছেনে, আলুখিনি অলপ সিদ্ধ হৈ গৈছে আৰু ঢেকীয়াখিনি অলপ লেৰেলি যোৱা নিচিনাকৈ গৈছে, অৰ্থাৎ ই সিজিবলৈ আৰম্ভ হৈ গ'ল। তাৰপিছতে আমি কি কৰিম, সিদ্ধ হোৱাৰ পিছত আমি তাক পানী ঢালি দিম। নিৰ্দিষ্ট পৰিমাণৰ পানী, জোখৰ পানী দিম। দিয়াৰ পিছত অলপ আকৌ আমি ঢাকনি মাৰি পেলাই উতলিবৰ কাৰণে ৰাখিম। উতলাৰ পিছত আমি ভাজি থোৱা মাছখিনি তাতে আমি দি দিম। কেনেকৈ উতলিছে চাওকচোন বাৰু, কি ধুনীয়া কালাৰ আহিছে। তাৰপিছত আমি মাছখিনি তাতে দি দিম। দি দিয়াৰ পিছত আমি আকৌ ঢাকন মাৰি পেলাই অলপ সময় সিদ্ধ কৰাৰ পিছত আমাৰ আজিৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। গতিকে আপোনালোকে এনেধৰণে বনাই খাবচোন বাৰু, খুব সুন্দৰ লাগে। কেতিয়াবা আপোনাৰ বাৰীৰ ঢাপতে থকা ঢেকীয়া কেইডালমান আনিও এনেকৈ আপোনালোকে বনাই খাব পাৰিব। সদায় বজাৰৰ আমাৰ যি চব্জিৰ কাৰণে ৰৈ থাকিব নালাগে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল।